বঢ়মপুৰত বিহুগীত গালে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। বঢ়মপুৰত বিহুগীত জুৰিলে প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ আমন্ত্ৰণ ৰক্ষা কৰি চৰকাৰী পৃষ্ঠপোষকতাত বিশ্ব ৰেকৰ্ডৰ বাবে অনুষ্ঠিত হোৱা বিহু কৰ্মশালাত অতিথিৰূপে উপস্থিত থাকে যোৰহাটৰ বিধায়কগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। বঢ়মপুৰ সমষ্টিত কৰিছো আৰু এই চেগত অসম চৰকাৰৰ মহোদয় গামোচাৰে এটা আদৰণি জনাইছে। চাওক, টুল গেট গোটেই কথাটো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰহে, আৰু টুল গেটৰ কৰটো মই এনেকুৱা কথা, টুল গেটৰ কৰটো এইকাৰণে উঠাই, মই টেক্স যেতিয়া কালেকশ্যন কৰিবলগীয়া হয়, টেক্সটো কালেকশ্যন কৰে, সেই টেক্সটো ক'ত যায়? আমি যে ৰাস্তা বনাই আছোঁ, নতুন নতুনকৈ ৰাস্তা হৈ আছে, নতুন নতুনকৈ ডাঙৰ ডাঙৰ ব্ৰিজ হৈ আছে, এইবিলাক ক'ৰ পৰা আহিব? এই টেক্সবিলাক এই টুল টেক্সৰ পৰাই আহি পেলাই নতুন নতুনকৈ ৰাস্তা বনাই আছে। যদি ক'ৰবাত টুল টেক্সো বঢ়াইছে, ভাৰতবৰ্ষৰ ৰাস্তাওতো নিৰ্মাণ হৈ আছে। সেইকাৰণে মোৰ কথা হ'ল, এইটো প্ৰতি বছৰে এটা ডেইলি হেৰি টাইপ, মানে গতানুগতিক কথা এইটো, যে কেতিয়াবা ধৰক যেনেকৈ প্ৰাইচ ইনক্ৰিজ হয়, কেতিয়াবা 10%, 5% ইনক্ৰিজ হৈ থাকে প্ৰাইচ ইনক্ৰিজৰ দৰে তেওঁলোকে কৰিছে। কিন্তু এইটোত মই নাভাবোঁ যে যদি টেক্স চৰকাৰে লৈছে তেতিয়াহ'লে ৰাস্তাও বনাইছে। কাৰণ আমাৰ নেশ্যনেল হাইৱেত আপুনি দিছে নগাঁৱতে, আজি যদি আমি ৰহাৰ টুল টেক্সৰ কথা কওঁ, কিন্তু ৰহা আৰু নগাঁৱৰ মাজতো দুখন ডাঙৰ ডাঙৰ ফ্লাইঅভাৰো বনি আছে, তে সেইটোতো ৰাইজে চাব লাগিব। সেইকাৰণে কথাবিলাক হয় কি, আমি দুটা পক্ষে চাওঁ। কোনোবাই এতিয়া মই বিৰোধ কৰিলে বা মই মাত নেমাতিলে টুল টেক্সৰটো পইচা নাবাঢ়িব। এতিয়া গেছৰ পইচা বাঢ়িছে, পেট্ৰলিয়ামৰ পইচা বাঢ়িছে, এইবিলাক কি কাৰণে বাঢ়িছে? এইবিলাক ইণ্টাৰনেশ্যনেল প্ৰাইচৰ কাৰণে বাঢ়ি আছে। সেইটো বস্তু কাৰো হাতত নাথাকে। কোনোবাই যে কয় যে আজি দিল্লীত কমি গৈছে গেছৰ প্ৰাইচটো, কি কেজৰিৱালে কমাইছে নেকি? এইটো এটা গতানুগতিক, আৰু 10 দিন পাছত আকৌ বাঢ়িব। সেইকাৰণে এইবিলাক বস্তুত সদায় গতানুগতিক বস্তু। মই নাভাবোঁ যিটো টুল টেক্স সামান্যতম বাঢ়িছে, এইটোৱে অকণমান এফেক্ট জৰুৰ কৰিব, এইটো নোহোৱা নহয় যে মানুহৰ এফেক্ট নকৰিব, সৰ্বসাধাৰণৰ অলপ এফেক্ট কৰিব। কিন্তু তাৰ বিনিময়ত আমি পায়ো আছোঁ, তাৰ বিনিময়ত আমি ভাল ৰাস্তা পাইছোঁ, ভাল দলং পাইছোঁ, ভাল অভাৰব্ৰিজ পাইছোঁ, আমি সেইটো চিন্তা কৰোঁ। ইয়ালৈ পটককৈ ইয়ালৈ লৈ আনিলে, মই এটা বিশেষ কামত, আমাৰ দলৰে বিশেষ কামত মই বঢ়মপুৰ সমষ্টিলৈ আহিছিলোঁ। ইয়াত আহি খুব আপ্লুত হৈছোঁ। আমাৰ বিহু সকলোৰে তেজত আছে, আমাৰ সকলোৰে, আৰু আমাৰ উজনিৰ বিহুটো আৰু সাংঘাতিক, তাত সদায় মানে এমাহ ধৰি চলিয়ে থাকে হুঁচৰি। গতিকে এইবাৰ বিশ্ব ৰেকৰ্ডৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো প্ৰচেষ্টা লৈছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আহিব এই অনুষ্ঠানলৈ, আৰু প্ৰত্যেক জেগাতে সকলোৱে উৎসাহেৰে এই প্ৰেক্টিছ কৰিছে। মই বঢ়মপুৰবাসীকো মই ধন্যবাদ জনাইছোঁ। মই এই সুযোগটো পালোঁ তেখেতসকলৰ বিহু নৃত্য উপভোগ কৰাৰ কাৰণে, আৰু মই বৰ ভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ আৰু আমি প্ৰি ৰিহাৰ্চেলটো আজি ভালকৈ চাবলৈ পালোঁ। এনে সাধাৰণতে সময় নাপাওঁ। জিতু গোস্বামীক ধন্যবাদ জনাইছোঁ, তেওঁ নিশ্চয় এই গোটেই কথাখিনি আগভাগ লৈছে, আৰু আমাৰ জাতীয় উৎসৱ বিহুক বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰাৰ কথাটো আমাৰ সকলোৱে প্ৰাউড, আমাৰ গৌৰৱৰ বিষয়, আৰু সবেই আমি এই কামটোত সহযোগ কৰা উচিত। খুব গাঁৱতো একো দিগদাৰ নহয়, গাবলৈ মন যোৱাইও নাযায়। কি বুলি কোনটো কাম কওক? বিহু মাৰি থাকি বৰ মন, এই বিহু মাৰি থাকোঁতে পলুৱাই নিনিবি আমাৰে জীৱন ধন, এইটোকে উঠিছে। আৰু এইটো মই পিছৰটো অলপ বেলেগকৈ গাই দিছোঁ।